মই বিচাৰিছোঁ যে আমাৰ ৰাস উৎসৱৰ যিবিলাক অনুষ্ঠান আমি পাতোঁ সেইবিলাক অকল মনোৰঞ্জনৰ কাৰণে হ'ব নালাগে। সেইবিলাকৰ পৰা আমি শিক্ষা পাব লাগিব, সেইবিলাকৰ পৰা আমি জ্ঞান পাব লাগিব যে ভগৱান বিষ্ণুৱে অৱতাৰবোৰ কিহৰ কাৰণে লৈছিলে আৰু একোটা অৱতাৰৰ মহত্ব কি আছে সেইবিলাক আমি বুজি পাব লাগিব। আমি সদ্যহতে দেখা পাওঁ নৱপ্ৰজন্ম বা আমাৰ ভৱিষ্যত প্ৰজন্ম বা যিবিলাক আছে আমি সেইবিলাক কথা কিন্তু এতিয়ালৈকে ফুটাই তুলিব পৰা নাই। আমি নৱপ্ৰজন্মক এটা শিক্ষা দি আছোঁ যে ৰাস উৎসৱ বুলি ক'লে অকল ফূৰ্তা ফূৰ্তি বা মনোৰঞ্জন বা এণ্টাৰটেইনমেণ্ট বা মেলা দোকান পোহৰ মীনা বজাৰ সেনেকৈ এটা হৈ আছে আজিৰ তাৰিখত। গতিকে আমি আচল মহত্বটো আচল উদ্দেশ্যটো আমি এতিয়ালৈকে সমাজৰ আগত ৰাখিব পৰা নাই। গতিকে আমি চেষ্টা কৰি আছোঁ যে নৱপ্ৰজন্মই সকলোৱে জানক বিভিন্ন যিকেইটা বিষ্ণু ভগৱানৰ অৱতাৰ আছে মানৱ জাতিৰ ৰক্ষাৰ কাৰণে যিবিলাক অৱতাৰ তেখেতে গ্ৰহণ লৈছিলে সেই অৱতাৰৰ বিশেষ বিষয়ে নৱপ্ৰজন্মই জানক। আৰু আজিকালি মই বিশেষকৈ এটা কথা আহ্বান কৰিব বিচাৰোঁ, আমাৰ যিবিলাক শিশু বাঢ়ি আহি আছে তেখেতসকলে যিবিলাক কাৰ্টুন আমি চাই আছোঁ সেইবিলাক কাৰ্টুনতো এতিয়া আমি কিছুমান বেন কৰাটো ভাল হ'ব। যেনেকা অলাগতিয়াল কাৰ্টুন কিছুমান চলি আছে আৰু সৰুৰ পৰাই বাচ্চাবিলাকৰ মনত বা ব্ৰেইনত সেইটো ঠাই লৈ আছে। গতিকে মই মাজতে কাৰ্টুন কিছুমান চাই আছিলোঁ যিটো লিটিল কৃষ্ণা কাৰ্টুনটো চাই আছিলোঁ। তাতে কিন্তু বিষ্ণু ভগৱানৰ অৱতাৰৰ বিষয়ে আৰু গোটেইখিনি লীলা হওক বা যিখিনি তেখেতে মহান কৰ্মবিলাক কৰি গৈছে সেইবিলাক ধুনীয়াকৈ সেই কাৰ্টুনৰ জৰিয়তে আছে। আৰু এতিয়াৰ পৰা শিশুসকলে যদি সেই কাৰ্টুনটো উপভোগ কৰে তেখেতসকলে কিন্তু আমাৰ যোনটো মৰেলটো যে নাই এতিয়া আমাৰ স্কুলত সেইখিনি শিক্ষাটো সেই কাৰ্টুনৰ জৰিয়তে পাই যাব। আৰু শিশুসকলৰ কেটচিং পাৱাৰটো যিহেতু বেছি থাকে সেইকাৰণে কাৰ্টুনত যদি তেখেতসকলে সেইটো চাই দিয়ে তেনেহ'লে সেই কেৰেক্টাৰটো তেখেতসকলক মানে মোহিত কৰিব। তেখেতসকলে সেই কাৰ্টুনটো মানে কেৰেক্টাৰটো নিজৰ ভিতৰত জ্ঞানটো নিজৰ ভিতৰত লৈ ল'ব। আৰু এইটো মই প্ৰেক্টিকেলি চাইছোঁ, আমাৰ ঘৰতো মই সেইটো প্ৰয়োগ কৰি চাইছোঁ যে মোৰ শিশু কি কাৰ্টুন চাব কি নাচাব এতিয়ালৈকে মই সেইটো ঠিক কৰি ৰাখিছোঁ। গতিকে আমি যিহেতু গোটেই ভাৰতবৰ্ষত আছোঁ, আমি এটা সনাতনী সভ্যতা আমাৰ ডাঙৰ আছে। গতিকে আমাৰ প্ৰজন্মবিলাকে আমাৰ যি সভ্যতা সেইটো জানক তেখেতসকলে। অকল আমি এণ্টাৰটেইনমেণ্ট মনোৰঞ্জন কৰোঁ সেইটো নহয়। আজি গোটেই ভাৰতৰ লগতে আমাৰ অঞ্চলত স্থানীয় ৰাইজে আৰু এই ৰাস উৎসৱ ৰাইজে আহ্বান কৰিছিল বস্তু আহিছোঁ। আৰু ইতিমধ্যে ৰাস উৎসৱটো হ'ল আনন্দ উৎসৱ, প্ৰেমৰ উৎসৱ হয়। কাৰণ ভগৱান কৃষ্ণ আৰু তেওঁৰ পৰিবাৰ ৰাধাৰ প্ৰেমৰ তেওঁলোকে প্ৰেমৰ ওপৰত ভিত্তি কৰি আৰম্ভ হোৱা এই উৎসৱ। সেইকাৰণে এই উৎসৱক আনন্দৰ উৎসৱ আৰু বহু হাজাৰ বছৰ আগতে কৃষ্ণৰ যি মিলনৰ আনন্দ প্ৰকাশ কৰি ৰাধা কৃষ্ণ হাজাৰ আনন্দ প্ৰকাশ। আৰু এই উৎসৱৰ জৰিয়তে আমাৰ পৰিয়ালবিলাকত আমাৰ সমাজত প্ৰেম যাতে শান্তি হয়, মিলনৰ এটা সমাজ আমাৰ সমাজত শান্তি যাতে আশা কৰোঁ। সেইকাৰণে আজি এই ৰাস উৎসৱৰ এই প্ৰেমৰ উৎসৱৰ আমাৰ সকলোৰে ৰাইজলৈকে আমাৰ শুভেচ্ছা থাকিল যে আমাৰ পৰিয়াল আমাৰ সমাজত শান্তি হওক, প্ৰেম হৈ যাওক, সেইটোকে মই কামনা কৰোঁ।